আপোনালোকে বাৰু জানেনে বাস্তৱত আপোনালোকৰ প্ৰকৃত বন্ধু কোন? মাতৃ পিতৃ, ভাতৃ ভগ্নী, পতি পত্নী নে বন্ধু বান্ধৱ? নহয়, বাস্তৱত আপোনালোকৰ প্ৰকৃত বন্ধু হৈছে আপোনালোকৰ শৰীৰটো, যিটো আপোনালোকে কমকৈ গুৰুত্ব দিয়ে। আৰু যিসকল লোকে এই ৰহস্যটো বুজি পায় তেওঁলোকৰ জীৱনটো এনেও সুন্দৰ হৈ পৰে। আপোনালোকে ভাবকচোন, যেতিয়া সমাজৰ হিতৰ বাবে কাম কৰিবলগীয়া হয়, দুষ্টক দমন কৰিবলগীয়া হয়, সত্যক ৰক্ষা কৰিবলগীয়া হয়, বন্ধুক ৰক্ষা কৰিবলগীয়া হয়, তেতিয়া একমাত্ৰ আমাৰ এই শৰীৰটোহে কামত আহে। তপ, জপ, বলিদান, পৰিশ্ৰম সকলো ক্ষেত্ৰতে আমাৰ এই শৰীৰটোহে আধাৰ। সেইবাবে আমি এই শৰীৰটোৰ যত্ন ল'ব লাগিব আৰু সেইকাৰণে আমি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগিব। যেতিয়া আমাৰ শৰীৰ সুস্থ হৈ থাকিব, আমাৰ মন আনন্দিত হৈ থাকিব আৰু সুস্থ শৰীৰে সুন্দৰ মনৰ আধাৰ। আৰু মন যেতিয়া আনন্দিত হৈ থাকিব, আমাৰ সকলো মনোবাঞ্ছা পূৰ্ণ হ'ব। হয়নে নহয়? আহক আৰু মোৰ লগত প্ৰেমেৰে কওক, আনন্দেৰে কওক, ৰাধে ৰাধে।